Hello guys, what's up? More Google Boomer, more YouTube channel Assamese Crazy Boy আপোনাক স্বাগতম জনালো। বন্ধুসকল নতুন এক্সপেৰিমেণ্ট কিছুমান লৈ আহোঁ, কিন্তু আজি এক্সপেৰিমেণ্টটো অলপ বেলেগ হয় বন্ধুসকল। আমি বিশেষকৈ মোবাইলটো চাৰ্জ নাইকিয়া হ'লে বা চাৰ্জ দিবৰ কাৰণে কি ইউজ কৰোঁ? এটা এডাপ্টাৰ আৰু এডাল ৱায়াৰ। এই দুডালে কি হয়, আমি সাধাৰণতে এডাল হ'ল ডাটা কেবল আৰু যোনটো আমি এডাপ্টাৰ বুলি কওঁ। এইডাল চাওক, আমি ডাটা কেবলডাল কিমান লাম্বা, ধৰক খুব বেছি হ'ব 1 মিটাৰ। কিন্তু এই ডাটা কেবলডাল যদি আমি 1 মিটাৰ ঠাইত নাই কমেও যদি 10 মিটাৰ বা 15 মিটাৰ কৰি চাওঁ, ইয়াৰ মাজত যদি কাটি পেলাই আমি বেলেগ ৱায়াৰ জইন দি পেলাই যদি আমি চাৰ্জ দি চাওঁ, হ'ব পাৰেনে বাৰু? আহক এনেকুৱা এটা ট্ৰাই কৰি চাওঁ কি হয়। আমি এতিয়া বন্ধুসকল, এতিয়া আমাৰ ওচৰত আছে এডাল ডাটা কেবল যোনডাল মই কাটি থৈ দিছোঁ। এতিয়া সাধাৰণতে আমাৰ আছে এডাপ্টাৰ, কিন্তু আমাক কি লাগিব? এই দুইখিনি জইন দিবৰ কাৰণে এডাল ৱায়াৰ লাগিব। গতিকে আমি আহক ৱায়াৰডাল আনো। এইখিনি তেতিয়ালৈ চাইড কৰি ৰখালোঁ। আহি গ'ল আমাৰ ওচৰত 10 মিটাৰ ৱায়াৰ। গতিকে এইখিনি ৱায়াৰ আমি আহক এতিয়া ইয়াৰ লগত জঞ্জা দি চাওঁ কি হয়। মই ইয়াৰ মূৰটো ক'ত গ'ল চাওঁ। পালোঁ পাই গ'লোঁ। এইটো মূৰটো আমি এক্সপেৰিমেণ্টত ইউজ কৰিছোঁ কপাৰ ৱায়াৰ। ইয়াৰ এটা মই উলিয়াই ৰখাইছোঁ। এতিয়া চাওক, মই ইয়াত 4ডাল ৱায়াৰ পাইছোঁ। এই 4ডালে যোনডাল বগা আৰু সেউজীয়া এই দুডাল আমাক নালাগে। গতিকে আমি ৰঙাটো আৰু ক'লাটো ইউজ কৰিম। ঠিক তেনেদৰে তাতো আমি ৰঙাটো আৰু ক'লাটো ইউজ কৰিম। আহক আমি ৰঙাডাল ইয়াৰ ৰঙাত দিওঁ, ক'লাডাল আমি ক'লাত দিওঁ। ক'লাডাল আমি ক'লাত দিলোঁ। আৰু এতিয়া আমি ৰঙাডাল ৰঙাত দিওঁ। এতিয়া এইটো চাইডে হৈ গ'ল, আনটো চাইডো আমি ঠিক তেনেদৰে কৰোঁ। মই আনটো চাইড ল'লোঁ। ঠিক তেনেদৰেই ৰঙাটো দিছোঁ আৰু ক'লাটোত দিম। গোটেইখিনি হৈ গ'ল। এতিয়া আমাক সাধাৰণতে এখন লাগিব বৰ্ড, যোনখন বৰ্ডত আমি এডাপ্টাৰটো বহাম আৰু এডাল দিম, আনডাল মোবাইলটো দি চাম। ইয়াত অলৰেডি ধৰক আপোনালোকে 10 মিটাৰ ৱায়াৰ আছে আৰু ইয়াত এটা চাইডে আমি সংযোগ কৰিলোঁ, এটা চাইডে মোবাইল দিম, এটা চাইডে এডাপ্টাৰটো থাকিব। আহক এডাপ্টাৰটো লগালোঁ। এতিয়া আমি সাধাৰণতে বৰ্ডখন লাগিব, গতিকে বৰ্ডখন লওঁ। বন্ধুসকল, আমি তাৰ আগত গোটেইখিনি চাই লওঁ যে গোটেইখিনি লাইন পাইছে নাই ভালকৈ। আৰু এতিয়া আমি দিওঁ আহক মোবাইলটোত। বৰ্ডখনত দেখিব পাইছে আপোনাৰ কাৰেণ্ট আহিছে। এতিয়া চাওক, মই এই মোবাইলটোত মই ইয়াত সোমোৱাইছোঁ। দেখিবলৈ পাইছে বন্ধুসকল, কাৰেণ্ট লাইনটো পাইছে, দেখিবলৈ পাইছে, চাৰ্জ লৈছে। চাওক আপোনালোকে। হয়তো আপোনালোকে দেখিবলৈ পাইছে কাৰেণ্টটো লৈছে, যোনটো চাৰ্জ লৈছে 68% আৰু চাৰ্জৰ চিম্বলটো দেখাইছে। বন্ধুসকল, আপোনাক আকৌ এবাৰ চাওক, মই এইফালে লগাইছোঁ 10 মিটাৰ যিটো ৱায়াৰ আছে তাৰ এটা চাইডে লগাইছোঁ, আনটো চাইডে আমি ডাটা কেবলডালৰ আনটো চাইড লগাইছোঁ। এতিয়া দেখিবলৈ পাইছে আপুনি চাৰ্জটো লৈছে। আকৌ এবাৰ চাওক, লৈছে, দেখিবলৈ পাইছে, চাৰ্জৰ চিম্বল দেখাইছে আৰু 68% দেখাইছে। এক্সপেৰিমেণ্টটো কৰি চাওঁতে আমি গম পালোঁ যে আমি ৱায়াৰডোখৰ 10 মিটাৰ ৱায়াৰ দিছিলোঁ, কিন্তু মোবাইলটো চাৰ্জ লৈছে। গতিকে আমি হয়তো 15 মিটাৰ বা 20 মিটাৰ তাতকৈ দীঘল দিলে ৱায়াৰ ছাপৰ্ট ল'ব পাৰে বা চাৰ্জটো ল'ব পাৰিম বুলি, কিন্তু আমি নাজানো বিশেষকৈ যে কিমান মিটাৰলৈ লাষ্ট ল'ব। আই হোপ 20 মিটাৰ বা 30 মিটাৰলৈ ল'ব পাৰে, কাৰণ মোবাইলটো চাৰ্জ দিওঁতে এডাপ্টাৰটো যথেষ্টখিনি পাৱাৰফুল আছিলে আৰু ফাষ্ট চাৰ্জাৰ আছিলে। গতিকে সেইকাৰণে ল'ব পাৰিছে। গতিকে আমি নাজানো আৰু কি হয়। গতিকে ভিডিঅ'টো কেনেকুৱা পালে কমেণ্ট কৰি জনাব। লগতে কেনেকুৱা ধৰণৰ ভিডিঅ' বনাব লাগে আপোনালোকৰ কাৰণে মোক প্লিজ আগতীয়াকৈ জনাই দিব। থেংক ইউ।